নমস্কাৰ। আজিৰ এই বিশেষ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালো। আপোনালোক সকলোৱে নিশ্চয় আৰ্থিক সচ্ছলতা বিচাৰে। আমাৰ আৰ্থিক সচ্ছলতা মানি ফ্ৰিকুৱেন্সিৰ ওপৰত নিৰ্ভৰ কৰে, সেই কথাও নিশ্চয় জানে। আজি মই মানি ফ্ৰিকুৱেন্সি বা ধনৰ কম্পাংকৰ ধাৰণাটোৰ অন্বেষণ কৰিম আৰু ই আমাৰ আৰ্থিক ক্ষেত্ৰত অৰ্থাৎ জীৱনলৈ টকা পইচা অহাত কেনে প্ৰভাৱ পেলায় তাৰ বিষয়েও ক'ম। তাৰ আগতে মই যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকক মোৰ পৰিচয়টো দি ল'ব বিচাৰিছো। মই অনুপমা বৰগোহাঁই, এগৰাকী হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। মই বহু বছৰ ধৰি অসম তথা অসমৰ বাহিৰৰ লোককো শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, ৰোগমুক্ত, ঔষধমুক্ত এক প্ৰশান্তিময় জীৱন যাপন কৰাত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সহায় কৰি আহিছো। মোৰ মিছন হ'ল অসমৰ কমেও 1 কোটি লোকক ৰোগমুক্ত, ঔষধমুক্ত, চিন্তামুক্ত, প্ৰশান্তিময় জীৱন যাপনত সহায় কৰা। আৰু এই উদ্দেশ্যে মই fitassam.org নামৰ এটা সংস্থাও প্ৰতিষ্ঠা কৰিছো, য'ত মোৰ লগত অসমৰ বিভিন্ন ঠাই 9 গৰাকী সহযোগী আছে। আমি অনলাইন আৰু অফলাইনৰ যোগে নানা কৰ্মশালা অনুষ্ঠিত কৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য সজাগতাৰ সৃষ্টিৰ বাবে চেষ্টা কৰি আহিছো। আৰু মোৰ এই চেনেলটোৰ জৰিয়তেও আপোনালোকক এই সন্দৰ্ভত সহায় কৰিবলৈ নিয়মীয়াকৈ ভিডিঅ' দি আছো। আশা কৰো আপোনালোকেও আমাৰ ফিট অসম মিছনৰ উদ্দেশ্য সফল হোৱাত সহযোগিতা জনাব। এক ৰোগমুক্ত, ঔষধমুক্ত, প্ৰশান্তিময় জীৱন যাপন কৰাৰ দিহা পাবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰাৰ লগতে আপোনালোকৰ বহুমূলীয়া মতামত লিখি প্ৰেৰণা যোগাই যাব। এতিয়া মই প্ৰথমে আপোনালোকৰ মানি ব্লকেজ অৰ্থাৎ কি কাৰণেনো আপোনালোকৰ হাতলৈ ধন অহা নাই সেই কাৰকসমূহ চিনাক্ত কৰাত সহায় কৰিবলৈ আৰু সেইবোৰ অতিক্ৰম কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কেতবোৰ প্ৰশ্ন সুধিম। আপোনালোকে এখন বহি বা কমেন্ট বক্সত মই সোধা প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ সততাৰে লিখি যাব। মোৰ প্ৰথম প্ৰশ্নটোৱে আপোনালোকে ধনৰ লগত থকা আপোনালোকৰ নিজৰ নেতিবাচক আবেগ চিনাক্ত কৰাত সহায় কৰিব। সেই প্ৰশ্নটো হ'ল, আপুনি নিজৰ বাবে উচ্চ আৰ্থিক লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ বা টকা পইচাক লৈ ডাঙৰ সপোন দেখিবলৈ ভয় কৰে নেকি? ক'ৰ পৰা মই ইমান টকা পাম? ক'তনো মোৰ এয়া হ'ব? আমাৰ দৰে সাধাৰণ মানুহৰ সাধ্যৰ বাহিৰত এনে ভাৱ হতকাই মনলৈ আহে নেকি? এনে ভাৱ নাহিলেও এটা লক্ষ্য নিৰ্ধাৰণ কৰাৰ পিছত সেই লক্ষ্যত উপনীত হোৱাত বিলম্ব হলে আপুনি মানসিক চাপ বা নিৰাপত্তাহীনতা অনুভৱ কৰে নেকি? অলপ সময় উলিয়াই নিজৰ আবেগৰ ওপৰত চিন্তা কৰক আৰু উত্তৰ লিখক। এই আবেগবোৰক চিনি পোৱাটোৱে হৈছে মানি ব্লকেজ অতিক্ৰম কৰাৰ প্ৰথম পদক্ষেপ। এতিয়া মোৰ দ্বিতীয় প্ৰশ্ন হ'ল, টকা উপাৰ্জন কৰাটো বৰ কঠিন বুলি আপুনি ভাবে নেকি? জীৱনত সৎভাৱে প্ৰচুৰ ধন সম্পত্তি আহৰণ কৰিব নোৱাৰি বা প্ৰচুৰ ধন সম্পত্তি আহৰণ কৰাটো কেৱল কিছুমান বিশেষ মানুহৰ বাবেহে সম্ভৱ, এনে বুলি আপুনি ভাবে নেকি? নিজৰ লগত সৎ হৈ এই প্ৰশ্নৰ উত্তৰ লিখক। এনে বিশ্বাস বা ধাৰণাবোৰে আপোনাক আৰ্থিক স্বাধীনতা লাভ কৰাত বাধা দি আছে। এতিয়া আমি মানি ব্লকেজ কি বুজাৰ চেষ্টা কৰিম। মানি ব্লকেজ হ'ল নেতিবাচক আবেগ, চিন্তা, বিশ্বাস যিয়ে আমাক ধন আকৰ্ষণ কৰাত বাধা দিয়ে। ধনৰ প্ৰতি লোভ, কৃপণালী, অমিতব্যতা, আনক দোষাৰোপ কৰা আৰু নেতিবাচক আত্মকথা আদি হ'ল মানি ব্লকেজৰ উদাহৰণ। অলপ সময় উলিয়াই নিজৰ কামৰ ওপৰত, চিন্তাৰ ওপৰত চিন্তা কৰক। এনে কোনো অভ্যাস আছে নেকি যিয়ে আপোনাক বাধা দি আছে? এতিয়া আপোনাৰ বৰ্তমানৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ কেইটামান প্ৰশ্ন সুধিম। বৰ্তমান আপুনি বাৰু নিজৰ খৰচ বহন কৰিব পৰাকৈ টকা উপাৰ্জন কৰি আছেনে? আপোনাৰ কিবা ধাৰ বা ঋণ আছে নেকি? আপুনি নিয়মীয়াভাৱে সঞ্চয় কৰি আছেনে? নিজৰ লগত সৎ হওক। ইয়াৰ দ্বাৰা আপুনি নিজৰ উন্নতিৰ ক্ষেত্ৰবোৰ চিনাক্ত কৰিব পাৰিব। আপুনি উত্তৰ লিখি গৈছে বুলি মই আশা কৰিছো। এতিয়া আপোনালোকে নিশ্চয় নিজৰ কিছুমান মানি ব্লকেজ চিনাক্ত কৰিব পাৰিছে। এতিয়া আমি সেই মানি ব্লকেজবোৰ কেনেকৈ মুকলি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। মানি ব্লকেজ মুকলি কৰিবলৈ আপোনালোকে প্ৰথমে নিজৰ মানি ফ্ৰিকুৱেন্সি উচ্চ কৰিব লাগিব। মই প্ৰথমতে সুধি যোৱা প্ৰশ্নবোৰৰ উত্তৰ যদি নেতিবাচক হয়, সেইবোৰ ইতিবাচক কৰিব পাৰিব লাগিব। ধনৰ প্ৰতি লোভ, কৃপণালী, অমিতব্যতা, আনক দোষাৰোপ কৰা, মানিৰ প্ৰতি নেতিবাচক চিন্তা, এইবোৰ অভ্যাস আপোনালোকে এৰিব লাগিব। তাৰ লগতে নিয়মীয়াকৈ আপোনালোকে কৃতজ্ঞতাৰ অভ্যাস কৰক। জীৱনত ইতিমধ্যে যিমান পাইছে সেই পোৱাবোৰত মনোনিৱেশ কৰক। আৰু ধনক লৈ, টকা পইচাক লৈ যি নেতিবাচক বিশ্বাস আছে তাক প্ৰত্যাহ্বান জনাওক আৰু ইয়াৰ ঠাইত ইতিবাচক সংকল্প অৰ্থাৎ এফাৰ্মেশ্যন লওক। নিজক সদায় কওক, মই প্ৰাচুৰ্যশালী, ঐশ্বৰ্যশালী। আৰু আপুনি যদি আৰ্থিক ক্ষেত্ৰত এটা ডাঙৰ লক্ষ্য বা পৰিকল্পনা লৈছে, তেনে সেই ডাঙৰ পৰিকল্পনাক সৰু সৰু পৰিচালনা কৰিব পৰা সৰু সৰু স্তৰত ভাঙি স্তৰে স্তৰে কৰি যাওক।
আৰু আপোনাৰ পৰিৱেশেও আপোনাক প্ৰভাৱিত কৰে। গতিকে আপোনাৰ সপোন বা আপোনাৰ আৰ্থিক লক্ষ্যক যি সকলোকে সমৰ্থন নকৰে, উৎসাহিত নকৰে, তেনে লোকক আপুনি এ তেনে লোকৰ পৰা আঁতৰি থাকক আৰু আপোনাক সমৰ্থন কৰা, সাহস দিয়া মানুহৰ সংস্পৰ্শত থাকক। মনত ৰাখিব, ধনৰ ব্লকেজ মুকলি কৰিবলৈ সময় আৰু অভ্যাসৰ প্ৰয়োজন। আপোনাৰ মানি ফ্ৰিকুৱেঞ্চি উচ্চ কৰাৰ পদক্ষেপসমূহ যেতিয়া লব, লগে লগে ৰিজাল্ট পাবৰ বাবে উদ্গ্ৰীৱ নহব। ধৈৰ্য্যৰে নিয়মীয়াকৈ কামবোৰ কৰক, ফলাফল পাবই। আৰু আপোনাৰ নেতিবাচক আবেগ, চিন্তা, বিশ্বাসবোৰ চিনাক্ত কৰক। নিজৰ ক'ত ক'ত মানি ব্লকেজ আছে সেইবোৰ বুজি লৈ ধাৰাবাহিকভাৱে পদক্ষেপ গ্ৰহণ কৰি আপুনি আপোনাৰ জীৱনলৈ অধিক প্ৰাচুৰ্যক আকৰ্ষণ কৰিব পাৰিব। আৰু যদি আপোনাৰ মানি ব্লকেজ মুকলি কৰা আৰু আৰ্থিক স্বাধীনতা লাভৰ ক্ষেত্ৰত অধিক ভালদৰে আপোনালোকে শিকিব বিচাৰে, তেনে আমাৰ ৱেলথ মাষ্টাৰী ক্লাছত যোগদান কৰিব পাৰে। আৰু এই কৰ্চত কেনেকৈ যোগদান কৰিব সেই বিষয়ে জানিবলৈ আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া নম্বৰত যোগাযোগ কৰিব। আৰু আপোনালোকৰ সুবিধাৰ বাবে মই এই স্ক্ৰীনতো এই নম্বৰটো দি দিছো। মাত্ৰ 4 মাহৰ এই ৱেলথ মাষ্টাৰী ক্লাছত প্ৰশিক্ষণ লৈ আপুনি সকলো মানি ব্লকেজ অতিক্ৰম কৰি আপুনি বিচৰা ধৰণৰ ধন সম্পদ আহৰণ কৰি আৰ্থিকভাৱে এক স্বাধীন জীৱন যাপন কৰাৰ কিছুমান প্ৰমাণিত কৌশল শিকিব। অশেষ ধন্যবাদ।